আজিৰ ভিডিঅ' বনোৱা মোৰ কাৰণটো হৈছে লুইখাবলো হাইস্কুলৰ মই এটা ভিডিঅ' পাইছোঁ সেই ভিডিঅ'ৰ ওপৰত মই ৰেক দিম সব ভিডিঅ'টো স্কিপ নকৰাকৈ এণ্ডলৈকে চাব আৰু ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইবটো কৰিবলৈ নাপাহৰিব সো এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ মই সেই ভিডিঅ'টো চোৱাৰ পাছত মোক সেইটোৱে সুধিব বিচাৰোঁ যে লুইখাবলো হাইস্কুলৰ শিক্ষকসকলক যেতিয়া ভিডিঅ'টো তাহাঁতে শ্বুট কৰিছিলে তেতিয়া আপোনালোকে ক'ত আছিলে নে অফিচত শুই আছিলে নিজৰ ষ্টুডেণ্টে কি কৰিছে তাৰলৈকে চকু ৰাখিব লাগে চ' আপোনালোকৰ বাইকৰ হেলমেট লৈ ইফালে ভাগ্য ভাওনা কৰি আছে চ' আপোনালোকে আৰামত অফিচত শুই আছিলে অনলাইন ক্লাছৰ নামত কিছুমানে টকা পইচা কমকৈ উপাৰ্জন হ'লেও মোবাইল কিনি দিছে কিছুমানে নিজৰ তেনেকৈ দাদা বাইদেউৰ পৰা লৈ তেনেকৈ মোবাইল দি পঠিয়াইছে অনলাইন ক্লাছ কৰিব কিন্তু কৰাবলৈ কৰিছে নাই কৰাবলৈ নকওঁ কিন্তু অনলাইন ক্লাছৰ নামত সেইবিলাক এনেকুৱা কাম কৰাটো মই উচিত বুলি নাভাবোঁ আৰু সেইখিনিতে মই কথা এটা কৈ দিছোঁ লুইখাবলো হাইস্কুলৰ শিক্ষকসকল আৰু যিকেইটাই সেই ভিডিঅ'টো শ্বুট কৰিছিল তাহাঁতৰ মা দেউতাকৰ ওপৰত মই সেইটো মই কথাটো বিশেষকৈ জনাব বিচাৰিছোঁ চ' কোনখন স্কুলত এনেকুৱা হয় আৰু নিজৰ ষ্টুডেণ্টে আপোনালোকৰ বাইকৰ হেলমেটখন লৈ ইফালে ভেকু ভাওনা চলি আছে চ' আপোনালোকে তেতিয়া আৰামত মানে অফিচত শুই আছিলে পিছত বেয়া হ'লে তেতিয়া আকৌ আহিব চৰকাৰৰ পৰা সেই নিয়মটো অহাৰ কাৰণে বেয়া কৰিলে চ' বেয়াটো একো হোৱা নাই বেয়াটো একো কৰা নাই ये बड़ी अच्छी बात कही आप তেখেতসকলে বেয়াটো কৰিছে নিজেই বিশেষকৈ লুইখাবলো হাইস্কুলৰ শিক্ষকসকলে সেইটো কৰিছে অন্ততঃ সেইবিলাকৰ ওপৰত অলপ চকু দিব লাগে আৰু ছেকেণ্ডত কৈছোঁ তাহাঁতৰ মা দেউতাই অলপ চকু দিব লাগে নিজৰ ল'ৰা ছোৱালীয়ে মোৰ ল'ৰা ছোৱালীয়ে কি কৰিছে সঁচাকৈ স্কুলত গৈছেনে সঁচাকৈ ক্লাছ কৰিছেনে সদায় যাব নালাগে সেইটো কোৱা নাই মই সেইটো নহয় যে সদায় গৈ সেইবিলাক চেকিং কৰিব লাগে বা চাব লাগে বা চকু ৰাখিব লাগে সেইটো নহয় মই শেষত সেইটোৱে কৈছোঁ যে যাতে এই ভিডিঅ'টো মই কাকো পাৰ্চনেলি এটেক কৰা নাই চ' কোনেও বেয়া নাপাব আৰু অলপ মানে তাহাঁতৰ ওপৰত মই ৰেকটো দিলোঁ চ' ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিবা যাতে এনেকুৱা ইমানেই শ্বেয়াৰ কৰিবা লুইখাবলো হাইস্কুলৰ শিক্ষকসকলৰ মোবাইললৈকে মোৰ ভিডিঅ'টো পাই যায় চ' শ্বেয়াৰটো কৰি দিবা থেংক ইউ